সকলোৱে ভালে আছেনে? তো মানে মই আজি আকৌ বহুত দিনৰ মূৰত ইউটিউবলৈ আহিলোঁ। তাৰমানে মোৰ আজি মেইন কথাটো হ'ল কি, গুৱাহাটী গৈ আছোঁ, মোৰ মা আৰু মই আকৌ গৈ আছোঁ। মোৰ এক্সিডেণ্ট হৈছিল, আপোনালোকে গম পায়। তো মেইন কথাটো হ'ল কি, যেতিয়া মোৰ এক্সিডেণ্ট হৈছিলে তেতিয়া মানে মই নগাঁৱলৈ আহিলোঁ, আৰু নগাঁৱত ইমান ঠেকেচ খাইছোঁ। নগাঁৱত মানে ইমান বেয়া কৰি ঠেকেচ খাইছোঁ জানেনে? মোৰ দুখৰ মাজত হাঁহিও নাই। তাৰমানে বানপানী হৈছে, আৰু এতিয়া মানে এক্সিডেণ্টত বানপানীততো নামিব নোৱাৰোঁ, আৰু মানে আমাৰ ইয়াত কেতিয়াও বানপানী নহয় মানে। এতিয়া এইবাৰ ইমান বেয়া কৰি চুইচ গেট ভাঙিছে, ক'ৰবাত য'তে ত'তে পানী মানে যোনফালে পাইছে সেইফালে সোমাইছে, যাৰ চোতালত পাইছে, যাৰ য'ত পাইছে সোমাইছে পানী আহি। তো মই কৈ আছোঁ, আহক মই এই ভিডিঅ'টো মই গাড়ীত গৈ বহি মানে কৈ আছোঁ। এতিয়া মানে অলপ গাড়ীত গৈ বহোঁ, তাৰপিছত মই কৈ আছোঁ। গাইজ অলৰেডি আমি মানে ট্ৰেভেলাৰত উঠিলোঁ। মানে একচুৱেলি মোৰ এক্সিডেণ্টৰ কাৰণে চুইফ্ট ডিজায়াৰ মানে সেইফালে নামিলে পালোঁহেঁতেন, বা একো নাই, যাওঁতে যাওঁ আৰু ট্ৰেভেলাৰত এক্সিডেণ্ট বুলি আৰু। তো যি নহওক মানে হেৰি কাহানীটো হ'ল কি, মানে মইতো নগাঁৱলৈ আহিছিলোঁ, মোৰ এক্সিডেণ্ট হৈছিলে। তো দেন মোৰ এতিয়ালৈকে ভৰিখন মই ভাল পোৱা নাই। দেন আমাৰ পিছফালে কেতিয়াও পানী নহয়। এবাৰ চুইচ গেট ভাঙি গৈছে, নগাঁও চুইচ গেট ভাঙিছে, আৰু নগাঁও চুইচ গেট ভাঙাৰ কাৰণে মানে বিভিন্ন জেগাত যোনফালে নগাঁও চাইডে যোনফালে পাইছে মানে পানী সেইফালে সোমাইছে, মানুহৰ চোতালত পিছফালে। তো আমাৰ পিছফালে পানী সোমাইছে, তো মানে আমাৰ পিছফালৰ ৰুমটোতো পানী সোমালে অলৰেডি হে। তাৰমানে আমাৰ ৰুমত কেতিয়াও পানী নহয়, এবাৰ মানে হৈ গৈছে পিছফালৰ ৰুমত। তো মানে সেইকাৰণে মানে মই পানীটো দেখাম আপোনালোকক। তো মানে সেইটো কাৰণে মানে মা আৰু মই কি কৰিম, আজি ৰাতিৰ ভিতৰত যদি আৰু পানী, আমাৰ ৰাস্তাটোত ড্ৰেইন বন্ধ হৈ গৈছে, আনকি ৰাস্তাতে পানী আহি আধা ৰাস্তা পানী ফুল হৈ গৈছে অলৰেডি। তো মানে সেই বুলি আৰু এতিয়া মানে ড্ৰাইভাৰে চিঞৰ কৰি আছে মানে এনেকুৱা মানে মানুহৰ কাৰণে। তাৰ মানে মা আৰু মই মানে আহি গ'লোঁ গুৱাহাটী, মানে গুৱাহাটী গৈ আছোঁ, এতিয়া গাড়ীত উঠিছোঁ। দেউতাই কৈছে গুৱাহাটী যাবলৈ কাৰণে, আৰু দেউতাহঁতে এডজাষ্ট কৰি ল'ব। তো মাও আছিলে মানে এনেকুৱা লিড, মা এনেকুৱা কিবা প্ৰেচিডেণ্ট হিচাপে, কিবা ভাইচ প্ৰেচিডেণ্ট হিচাপে কিবা লিড চিট লৈছিলে স্কুলৰ। তো এতিয়া কেনেকুৱা লিড ল'ব, এতিয়া মাও নিজৰ বিপদ পৰি গৈছে। তো আমিতো থাকিব লাগিব ন, তো আমি এইকাৰণে গুৱাহাটী ৰুমত যাওঁগৈ। তো আৰু মোৰ এক্সিডেণ্টৰ কাৰণে এতিয়া মই খোজকাঢ়িব নোৱাৰোঁ, মইতো পানীত নামিব নোৱাৰোঁ। তো বাথৰুম লেট্ৰিন কিবা কষ্ট কৰি গৈছোঁ, আৰু এতিয়া পানীততো নামিব নোৱাৰিম, ভৰিটোতহে মেইন এক্সিডেণ্ট হৈছে। তো সেই বুলি মায়ে মানে এতিয়া মানে আমি গুৱাহাটী ৰুমলৈকে গৈ আছোঁ। তো সেই এনেকুৱা বিপদ আৰু বিপদৰ ওপৰত বিপদ আৰু মানে হে। তো কোনোদিন এনেকুৱা নহয় বিপদটো, মানে এইবাৰ মানে বহুত বেয়া কৰি বিপদ হৈ আছে, আৰু সেইটো কাৰণে মা মই গুৱাহাটীলৈ গৈ আছোঁ। গাইজ এয়া ভৰিত দুখ পাইছোঁ। এইখিনি যে দেখিলে, এইখিনি পানী, আমাৰ ঘৰৰ মানে পিছফালৰ ৰুমটো পানী। গাইজ দেখক কিমান পানী 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 পানী। কেনেকৈ পানী বগা হৈ আছে। আৰু গৰম ৰহা টলগেট পালোঁ, ৰহা টলগেট। ইমান পানী, ওচৰৰ পৰা দেখাইছোঁ, ইমান পানী। গাইজ এইটো ৰহা পালোঁ, ৰহা মানুহ আছে, দেখক মানুহবিলাক ৰাস্তাই ৰাস্তাই আছে। এই মানুহবিলাকৰ ৰাস্তাই ৰাস্তাই আছে, মানে পানী হৈ গৈছে ন, ইয়াতে মানে এই ৰাস্তাই ৰাস্তাই ঘৰ সাজি আছে ইয়াতে। ৰহা পাৰ হ'লোঁ, ধৰমটোল। গাইজ এই মানুহবোৰ আছে, এইটো ধৰমটোল পাইছোঁ। আগলৈকে আছে এইবিলাক মানুহ, ৰাস্তা ৰাস্তা মেইন ৰাস্তাৰ মাজত মানে এনেকুৱা এইবিলাকত আছে, এইবিলাক জেগাত। এইটোতো বন্ধ কৰি ৰাখিছে, গাড়ীটো ৰাইটত গৈ আছে মানে, কাৰণ এইবিলাক এয়া মানুহবিলাক মানে পানীৰ কাৰণে আছে ন এইফালে, সেইটোৰ কাৰণে মানে। অলৰেডি আমি নেলি আহি পালোঁ। মোৰ ইমান ভোক লাগিছে, তো গৈ থাকোঁ, ব'লক চাই থাকোঁ ভিডিঅ'টো আগলৈ। তো গাইজ
অলৰেডি আমি গুৱাহাটী পালোঁ আৰু এতিয়া ভেটাপাৰা অট'খন দি আহি নামিলোঁ আৰু ভেটাপাৰা চাইডে মানে আমি এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ তাতে মানে ভাত কেইটামান খাই লওঁ মই মানে মাংস খাব নোৱাৰোঁ তাৰমানে এক্সিডেণ্ট হৈছোঁ ন সেইকাৰণে মাও নাখায় মানে আমি নিৰামিষ ভাতে খাওঁ মানে এতিয়া আজি নিৰামিষ ভাতে খাই লওঁ আৰু এতিয়া এক্সিডেণ্টটো ভাল নোহোৱালৈকে মাংস ভাত এনেও খাব নোৱাৰিম তেনেকুৱা আৰু খাই আছোঁ আৰু ভাতটো অৰ্ডাৰ দিছোঁ আৰু আমাৰ মানে ভাতটো আহি পালে মানে আৰু তো গাইজ অলৰেডি আমি ঘৰত আহি পালোঁ মানে গুৱাহাটী ৰুমত তো মানে মেইন কথাটো হ'ল কি মোৰ মায়ে মোক দিনে ৰাতি খেজমত কৰিছে 1 নম্বৰ কথা তাৰমানে দিনে ৰাতি খেজমত কৰি লাগিছে মোৰ মায়ে আব্বাই দুয়োজনে মায়ে মানে বহুত কষ্ট কৰিছে ন কিন্তু মায়ে আব্বাই দুয়োজনে কৰিছে মোৰ কথা চিন্তা কৰিছে তো মানে বহুত কষ্ট কৰিছে আৰু মই ভৰিখন লৈ উঠিব পৰা নাই এতিয়ালৈকে ন তো ভাবিছোঁ অলপ খোজকাঢ়িব পাৰিলেতো অলপ মানে ওলাই মেলি অলপ এনেই ৰুমৰ পৰা ওলালে অলপ মানে খোজকাঢ়িব লাগে তাৰমানে খোজকাঢ়িব পৰা নাই মই মানে বুজি আছে তাৰমানে গাইজ কি হ'ল মানে একদম মানে কোনোদিন পানী নহয় আমাৰ ঘৰত মানে এইবাৰ মানে কি হ'ল কিবা গোটেই অসমত পানী হৈছে তো মানে আমাৰ ঘৰতো মানে যোনফালে ৰাস্তা পাইছে সেইফালে সোমাই গৈছে বুজি আছে বাথৰুম লেট্ৰিন যাবলৈ কাৰণে মানে আমাৰ ঘৰত মানে ইয়াতেতো বাথৰুম লেট্ৰিন ভিতৰতে আছে আমাৰ ঘৰততো মানে কিনাৰতে ওচৰতে বাহিৰতে তো সেইখিনি জেগাত পানী হৈ গৈছে পূৰা ফুল তো পানী হওঁতে মানে কি এতিয়া বাথৰুম লেট্ৰিনত উঠিব যাওঁতে মানে ভৰিত পানী লাগিব বুলি এতিয়া এক্সিডেণ্ট ন এক্সিডেণ্টতো ভৰিত পানী লাগিব নোৱাৰি সেই বুলি মানে মোৰ মা মানে মোক মানে গুৱাহাটী আকৌ লৈ আহিছে গুৱাহাটী লৈ আহি গৈছোঁ আব্বাও কৈছে ঠিক আছে যা তো আব্বাহঁতে এডজাষ্ট কৰি তাত আছে আৰু মা মই আহি গৈছোঁ ভৰিখন লৈ বেছি খোজকাঢ়িব পৰা নাই সেনেকুৱা কৰি গুৱাহাটীলৈ আহিছোঁ এতিয়া মা মই গাইজ মোৰ মা বাথৰুমত আছে আৰু মোৰ মানে কি ভৰিটো মানে এতিয়াও বিষাই আছে তো গাইজ আপোনালোকে দোৱা কৰিব মোৰ ভৰিখন ভাল হৈ যাওক আৰু যোনে মোৰ ভিডিঅ'টো চাই আছে সকলোকে কৈছোঁ দেই লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেই কৰি দিব আকৌ মোক হিংসা আৰু বেয়া নাপাব দেই মই কাকো বেয়া নাপাওঁ মই চবকে ভাল পাওঁ কিন্তু যোনে চাইছে কোনে মোৰ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব চব কৰি দিব আৰু মই কাকো অহংকাৰো নকৰোঁ সেই বুলি নাভাবিব যে মই লাইক ছাবস্ক্ৰাইব কৰিব দিছোঁ মই লেবেল দিছোঁ কিবা কৰিছোঁ সেইটো কাৰণে ভিউ বাঢ়িব সেইটো কাৰণে বোলে হিংসা ভাৱটো বা এনেকুৱা মনত অহংকাৰী সেইটো নহয় মই সেনেকুৱা ছোৱালী টাইপ নহয় ন সেইকাৰণে কৈ দিছোঁ আৰু কোনোবাই মনত ভাবিবও পাৰে এইবিলাক কথা তো যি নহওক মানে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক দি থাকিলে পায়ো থাকিব পাৰে তো আপোনালোকে মোক সেইখিনি সহায় কৰিব দেই প্লিজ গাইজ মোৰ ফ্ৰেণ্ডটো মানে মই চলাই দিওঁ হে তো মানে মই আৰু মোৰ মা আছে মানে মোৰ মা নগাঁৱৰ পৰা আহিছে মোৰ লগত থাকিব ইয়াতে মইতো কৈছোঁ পানী হৈছে তাতে ন তো মানে এতিয়া মা মানে বজাৰ কৰিবৰ কাৰণে যাব মাক কিবা এটা পইচা হাতত দিছোঁ মা বজাৰ কৰিব যাব তো মোৰ ইয়াতে কোনো নাই ন মই অকলে ন সেইকাৰণে মানে কি কৰিম অকলে বৰিং লাগে ন ইয়াতে কিবা ইভেণ্ট আছে আৰু ডান্স ক্লাছত গৈছিলোঁ বাৰু ডান্স ক্লাছটো এতিয়া ইমান নহয় তো কিবা ইয়াৰ মাজতে মানে এনেকুৱা জব এনেকুৱা কিবা LED মানে ইভেণ্ট এনেকুৱা মানে ইয়াৰ মাজতে আছোঁ আৰু এনজয় ফূৰ্তি কৰোঁ ভাল লাগে আৰু কি কৰিম অকলে বৰিং ফিল হৈ থাকোঁ ন এতিয়া আৰু লগততো মইতো কাৰো লগত লিভিং যিটো ৰিলেশ্যন হয় ন সেইবিলাকতো থকা নাই আজিলৈকে বা মোৰ লগৰ কোনোবাই বুদ্ধি দিলে মই এইবিলাক বুদ্ধি নলওঁ বাৰু বৰ্তমানলৈকে তেনেকুৱা একো বুদ্ধি হোৱা নাই জানো যে নিজৰ লাইফটোত নিজে বিয়া হ'ব লাগে ভাল এটা ল'ৰা চাব লাগে মানে ভাল লাইফ কৰিব লাগে সেইটোৱে বিচাৰোঁ আৰু সেই তেনেকুৱাই আৰু নিজৰ ভৰিটোৰ ওপৰত ভৰি খাৰা দিব লাগে মানে নিজৰ ভৰিৰ ওপৰত ভৰি থিয় দি সকলো উন্নতি পথত আগুৱাব লাগে সেনেকুৱা বিচাৰোঁ আৰু কি কৰিম জীৱনটোতো অকলে হয় আৰু এটা কথা মনত ৰাখিব আপোনালোকক কোনো কাকো সহায় নকৰে আজি বিপদত পৰকচোন বিপদত পৰি চাইছোঁ কোনো ওপৰতে চবেই খবৰ ল'ব আপোনাক ভিতৰৰ মনৰ পৰা চবেই খবৰ নলয় কাৰণ কোনো কাকো মানে সহায় কৰিবলৈ আগুৱাই নাহে কাৰণ বিপদৰ বন্ধু কোনোবা এজন দুজনে ওলাব সেইবিলাক ভাগ্য লাগিব কিন্তু চব মানুহ মতলবী হয় মানে সেইকাৰণে মই বিচাৰোঁ কাকো মই বেয়া কৰি ক'ব নিবিচাৰোঁ মনত কিছুমান কথা দুখ লাগে বা দুখ আছে সেইবিলাক প্ৰকাশ নকৰোঁ কিন্তু সেইকাৰণে নিজৰ ভৰিৰ ওপৰত নিজে সকলোৱে খাৰা হওক সেইকাৰণে মই সকলোকে কৈছোঁ কাকো বেয়া কৰিব নাই দুশ্মন যিমান আছে চবকে কৈছোঁ যে সকলোৱে নিজৰ ভৰিৰ ওপৰত নিজে খাৰা হৈ দেখাক হয়নে নহয় সেইটোৱে বিচাৰোঁ আনক কেতিয়াও ভৰসা নকৰিব কোনো কাকো আপোনাক মনৰ পৰা সহায় নকৰে আপোনাক সেইটোৱে কথা কিন্তু মোক এইখিনি কথা কোৱাৰ কাৰণে বেয়া নাপাব মই যিটো মনত আছিলে সেইটো কৈ দিছোঁ আৰু মোৰ
মা মোক মানে বহুত খেজমত কৰিছে, চাই লওক। তাৰমানে মোৰ ভিডিঅ' বনোৱা নাই, মই মুখে মানে ক'লেও শেষ নহ'ব মোৰ মায়ে যে মোক কিমান বহুত খেজমত কৰিছে। আৰু মানে মোৰ চেহেৰাটো দেখাওকচোন কি হ'ল, চেহেৰাটো দেখাওকচোন কিমান মানে কালি গা ধুব লাগিব, কেইবাদিনো গা ধোৱা নাই মানে এক্সিডেণ্টৰ কাৰণে। আজি অলপ খোজকাঢ়িব পাৰিছোঁ বুলি মনটো ফূৰ্তি লাগিছে, ইমান দিনটো ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিলোঁ। মানে কিমান খেজমত কৰিছে মানে বহুত খেজমত কৰিছে। মানে মোৰ মাৰ কথা ক'লেও শেষ নহ'ব, মোৰ মায়ে মোৰ কাৰণে ইমান খেজমত কৰিছে, বহুত মানে মোৰ কথা চিন্তা কৰিছে মোৰ আব্বা মায়ে। মোৰ মায়ে মোক কি ধুনীয়াকৈ মাথা চাথা ধুৱাই দিয়ে, কেনেকুৱা দেখাওকচোন এটা ভিডিঅ' দিছোঁ। ধুই দিছোঁ মায়ে ন? মানে ইমান খেজমত কৰিছে মোৰ মায়ে মোৰ কাৰণে, মানে ক'লেও শেষ নহ'ব। আৰু মোৰ ভৰিটো লৈ পেলাই বহুত মোৰ মায়ে মোৰ কাৰণে খেজমত কৰিছে দেই। সেই কথাবোৰ মনত পৰিলে লাজ লাজ লাগে, তুমি আহিবা বুলি জানিলে মোৰ আবেলি যেন আবেলি লাগে। এটি মিঠা মাদকতা সদায় আবেলি আবেলি যেন লাগে, সেই কথাবোৰ মনত পৰিলে লাজ লাজ লাগে, তুমি আহিবা বুলি জানিলে মোৰ আবেলি যেন আবেলি লাগে। গাইজ বেয়া চেয়া নাপাব নাই, মানে মই এনে জমনি চৈতানি কৰি গান এনে এটা গালোঁ আৰু মানে ইমানখিনি এতিয়া মুখস্থ নাই, কামৰ মাজত বহুত বিজি হৈ থাকোঁ, তো মুখস্থ এতিয়া নাই যে অলপ মানে চৈতানি কৰি আপোনালোকৰ লগত গালোঁ। আৰু যোনে যোনে মোৰ ভিডিঅ'টো দেখিছে আৰু সিহঁতে আৰু ফূৰ্তি আনন্দ কৰি থাকক দেই মোৰ ভিডিঅ'টো চাই পেলাই, মোৰো ভাল লাগিব। আৰু যোনে যোনে চাইছে ফূৰ্তি আনন্দ কৰিব, ইমান ভাল লাগিব ন? সেইটোৱে কথা। মানে জীৱনটো কি আছে আৰু, দুনীয়াখন দুদিনৰ হয়, এইখন দুনীয়াত চবেই চবৰ লগত মিলিজুলি থাকিব লাগিব। সকলোৱে আগুৱাই যাওক, সকলোৱে সকলো ক্ষেত্ৰত ভালে থাকক, দোৱা কৰোঁ, কেতিয়াও একো বেয়াটো চিন্তা নকৰোঁ, সেইটোৱে কথা আৰু।